সো হে গাইজ নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে বহুত বহুত স্বাগতম পুনৰ এবাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টো ছোৱালীসকলৰ কাৰণে মানে যিসকল ফিমেল ফ্ৰেণ্ড আছে সেইসকলৰ কাৰণে তো বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যদি আপুনি কাৰোবাক খুব বেছি ভাল পায় বা যদি আপোনাক বয়ফ্ৰেণ্ডে ধোকা দিছে বা আপোনাৰ যদি মাজত ব্ৰেকআপ হৈছে তো সেই ক্ষেত্ৰত মই আজি সেইটোৰ ওপৰত এই বিষয়টোৰ ওপৰত মই আপোনালোকৰ লগত আলোচনা কৰিম ঠিক আছে তো চাওক বন্ধুসকল সকলোৰে প্ৰথমতে আমি এইটো কথা বুজিব লাগিব যে চাওক বন্ধুসকল মই আপোনালোকক এটা কথাই কেৱল জনাম যে কোনোবাই ধোকা দিলে বা কোনোবাই যে ব্ৰেকআপ কাৰোবাৰ লগত ব্ৰেকআপ হৈ গ'লে জীৱনটো কেতিয়াও শেষ হৈ নাযায় ঠিক আছে জীৱনত আৰু আপোনাৰ কৰিব লগা বহুত কিবা কিবি থাকে আপোনাৰ নিজৰ জীৱনটোৰ প্ৰতি আপোনাৰ বহুত দায়িত্ব আছে ঠিক আছে আপোনাৰ মা আছে আপোনাৰ মা দেউতা আছে আপোনাৰ কৰিব লগা বহুত আপোনাৰ দায়িত্ব আছে আপোনাৰ মা দেউতাৰ প্ৰতি দায়িত্ব আছে আপোনাৰ নিজৰ প্ৰতি দায়িত্ব আছে নিজৰ জীৱনটোৰ প্ৰতি দায়িত্ব আছে সেইকাৰণে বন্ধুসকল যিসকল প্ৰেমত আছে বা যিসকল ৰিলেশ্যনশ্বিপত আছে অলৰেডি এতিয়াৰ পৰাই তো যিসকলৰ ৰিলেশ্যনশ্বিপটো ভালকৈ চলি আছে ঠিকে আছে কিন্তু যিসকলৰ ব্ৰেকআপ হৈছে বা মই খুবেই দুখিত যে কথাবোৰ মই স্পষ্টভাৱে দাঙি ধৰি আছোঁ আপোনালোকৰ আগত কাৰণ বন্ধুসকল স্পষ্টভাৱে কথাবোৰ দাঙি নধৰিলে হয়তো আপোনালোকে বুজি নাপাব সেইকাৰণে মই স্পষ্টভাৱে দাঙি ধৰিবলৈ মই আপোনালোকৰ ওচৰত বাধ্য হৈছোঁ ঠিক আছে তো যিসকলৰ ব্ৰেকআপ হৈছে তো ইয়াৰ কাৰণে আপোনালোকে প্লিজ আপোনালোকৰ ওচৰত মোৰ অনুৰোধ যে আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে যেন এই চকী বা মেজৰ ওচৰত বহি যাতে আপোনালোকে চকু পানীৰ টোপাল আপোনালোকে যাতে শেষ নকৰে মিছাতে আপোনালোকে যাতে আপোনালোকৰ সময়টো বৰবাদ নকৰে কাৰণ চাওক বন্ধুসকল এটা কথা আছে নহয় যে লাভ ইজ পাৰ্ট অফ লাইফ ঠিক আছে তো প্ৰেম ভালপোৱা যি আছে এইবোৰ হৈছে জীৱনটোৰ একোটা অংশ হয় গতিকে এইবিলাক নৰ্মেল বস্তু ঠিক আছে তো এইটো নাভাবিব যে কেতিয়াও এতিয়া আপোনালোকে বহুতেই ভাবিব পাৰে যে নৰ্মেল বস্তু আপোনাৰ লগতহে নৰ্মেল বস্তু আপুনি কিজানি হয়তো কাৰোবাক তেনেকৈ কেতিয়াও হয়তো কাৰোবাক ভাল পাই পোৱা নাই একচুৱেলি সেইটো কথা নহয় বন্ধুসকল কথাটো হ'ল কি কথাটো আহি পৰিছে যে আপোনাৰ জীৱনটোৰ কথা ঠিক আছে আপোনাৰ মই অলপ আগতে এটা ভিডিঅ' চাইছিলোঁ তো সেই ভিডিঅ'টো যিখিনি মই কাহিনীটো চালোঁ তো সেই কাহিনীটো চাই মোৰ খুবেই বেয়া লাগিল তো মই ভাবিলোঁ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা এণ্ডিঙত যিটো ল'ৰাজনে মানে কাহিনীটোত দেখুওৱা হৈছে যে ল'ৰাজনে ছোৱালীজনীক হেৰি কৰে ইগন'ৰ কৰে ঠিক আছে বেলেগ এখন চহৰলৈ গৈ পেলাই ইগন'ৰ কৰে বেলেগ এজনী ছোৱালী পোৱাৰ পিছত ঠিক আছে তো এই ক্ষেত্ৰত মই এটা কথাই ক'ম যে কিন্তু আকৌ এটা কাহিনী চাইছোঁ পিছত এইটোও হৈছে যে এণ্ডিঙত তেওঁলোকৰ যিটো হেৰি হৈছিলে এণ্ডিঙৰ কানেকশ্যন হৈছে মিল হৈছিলে ঠিক আছে এইটো চাই অৱশ্যে ভাল লাগিছে কিন্তু যিসকলৰ ব্ৰেকআপ হৈছে যিসকলৰ মনত খুব দুখ দিছে বা দুখ পাইছে আপুনি খুব বেছি তো সেইসকলৰ ক্ষেত্ৰত এটা কথাই ক'ম যে যদি ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ব্ৰেকআপ হৈছে যদি কোনোবা কাৰণত দুখ পাইছে কোনোবাই যদি আপোনাক দুখ দিছে তো একচুৱেলি এটা কথাই ক'ম যে আপোনাক কোনোৱে দুখ দিয়া নাই একচুৱেলি এটা কথাই ভাবি ল'ব যে জীৱনটোত কৰিব লগা আৰু বহুত কিবা কিবি আছে আপোনাৰ তো চাওক প্ৰথমতেতো এটা কথাই যে জীৱনত যিমান প্ৰব্লেম আহে বা যিমান দুখ আহে সেইবিলাকৰ সকলোকে আপুনি পাহৰিবলৈ চেষ্টা কৰক আৰু সদায় নিজকে ভাল পাবলৈ চেষ্টা কৰক দেখিব আপুনি যেতিয়া নিজক ভাল পাবলৈ ধৰিব ন তেতিয়া আপোনাক সকলোৱে ভাল পাবলৈ ধৰিব সেইকাৰণে বন্ধুসকল ক'ম যে এট ফাৰ্ষ্ট আপোনালোকে সকলোৰে প্ৰথমতে নিজক ভাল পাওক নিজৰ লগত কথা কওক চেল্ফ টক আৰু আপোনাৰ চেল্ফ ৰেচপেক্টৰ কথা আছে তো আগৰ এটা ভিডিঅ' বনাইছিলোঁ মই আপোনালোকক যে বিয়াৰ আগতে কি কৰিব লাগে যে বিয়াৰ আগতে আপুনি আপোনাৰ ইণ্ডিপেণ্ডেণ্ট হোৱাটো খুবেই প্ৰয়োজন আছে তো মই এইটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ আৰু এই বিষয়টোত মই কৈছিলোঁ যে ইণ্ডিপেণ্ডেণ্ট হোৱাৰ এই কাৰণত প্ৰয়োজন আছে যে
শহুৰ ঘৰত বা এই পৃথিৱীখনত বা সমাজখনত সন্মান পোৱাৰ বাবে। একচুৱেলি এই দুটাও হয়, এই পইণ্ট দুটাও হয়, কিন্তু এই দুটা পইণ্টৰ সকলোৰ প্ৰথমত হৈছে আপোনাৰ ছেল্ফ ৰেচপেক্ট। আপোনাৰ ছেল্ফ ৰেচপেক্টৰ কাৰণে আপুনি ইণ্ডিপেণ্ডেণ্ট হোৱাৰ প্ৰয়োজন আছে, ঠিক আছে, বৰ্তমানৰ দুনিয়াত বা বৰ্তমানৰ জগতত। সেইকাৰণে বন্ধুসকল, মোৰ ছোৱালী বন্ধুসকল, যিসকল ছোৱালীসকল আছে, ফিমেলসকল আছে, যদি মোক কোনোবা ফিমেল, যদি কোনো ছোৱালী বন্ধুসকলে যদি মোৰ ভিডিঅ'টো এই মুহূৰ্তত চাই আছে, তো মই বন্ধুসকল আপোনালোকক এটা কথাই ক'ম যে যদি কোনোবাই ব্ৰেকআপ দিছে বা যদি কোনোবাই আপোনাৰ কাৰোবাৰ লগত ব্ৰেকআপ হৈছে, এই ক্ষেত্ৰত এই বিষয়টোলৈ ভাবি নাথাকিব। জাষ্ট আপুনি ভাবক যে আপুনি এতিয়া কি কৰিব পাৰে, এতিয়া আপুনি কি কৰিব পাৰে, আৰু চাওক আগৰ ফালে আপুনি কিবা কি কৰিলে আপুনি নিজক বেছিকৈ ভাল পাব পাৰিব। আৰু যদি আপুনি তেনেকুৱা পৰিস্থিতিত পৰি আছে, তো আপুনি ভাবক আপুনি যেতিয়া সুখী আছিলে, যেতিয়া আপোনাৰ অকলশৰীয়া জীৱনটো আছিলে, নিজৰ লগত সময় কটাইছিলে, সেইখিনি সময়ত আপুনি কি কি কাম কৰিছিলে, কি কি কৰি বেছিকৈ আপোনাৰ ভাল লাগিছিলে, তো সেই কামবোৰ এতিয়া আকৌ সেই কামবোৰ কৰা ষ্টাৰ্ট কৰি দিয়ক, সেই কামবোৰ কৰা আৰম্ভ কৰি দিয়ক। তো আশা কৰোঁ বন্ধুসকল আপোনালোকে কথাবোৰ বুজি পাইছে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।